ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা গুণগুণ ধাৰাবাহিকখনৰ মইনা আচলতে কোন হয়, মইনাৰ সম্পূৰ্ণ পৰিচয় কি, ক'ত ঘৰ, তেখেতৰ পৰিয়ালত কোন কোন আছে, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, তো সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ আপোনাৰ সকলোকে, আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। আৰু গুণগুণ ধাৰাবাহিকখনৰ অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক গুণগুণ ধাৰাবাহিকখনৰ মইনা তেখেত আচলতে কোন হয়, তেখেতৰ চৰিত্ৰ মইনাৰ চৰিত্ৰতে অভিনয় কৰা তো অভিনেত্ৰীগৰাকী আচলতে কোন হয়, সম্পূৰ্ণখিনি ডিটেইলছ আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম। মইনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম হৈছে হিমাপ্ৰীতি পাটোৱাৰী। তেখেতৰ ঘৰ হৈছে গুৱাহাটীৰ জালুকবাৰীত। তেখেতৰ শিক্ষাগত অৰ্হতা হৈছে তেখেতে হাইয়েষ্ট কোৱালিফিকেশ্যন কৰিছে মাষ্টাৰ ডিগ্ৰী। তেখেতে যোৱা বছৰ কটন কলেজৰ পৰা তেখেতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। যদি আমি তেখেতৰ ফেমিলিৰ কথা পাতিবলৈ যাওঁ, তেখেতৰ ঘৰত মা দেউতা আৰু তেখেতৰ এগৰাকী দাদা আছে। তো ৰিচেণ্টলি তেখেতৰ বিয়া হৈ গ'ল। তো যিখন গুণগুণ ধাৰাবাহিকখনৰ অভিনয় কৰা দৰ্শন, তো দৰ্শনৰ লগতে বিয়া হৈ গ'ল আৰু দৰ্শনৰ প্ৰকৃত নাম হৈছে ঋত্বিক। হিমাপ্ৰীতিৰ হবি হৈছে ডেন্স, কিন্তু ডেন্স কৰাৰ লগতে তেখেতে এক্টিং কৰিছিল 2018 পৰা। 2018 চনৰ পৰা তেখেতে অভিনয়ৰ লগত জড়িত হৈ আছিল। আৰু তেখেতে এনেকুৱা বহুকেইখন চিনেমা কৰিছে, কমলা কুঁৱৰী, লংকাকাণ্ড, তো এনেকুৱা বহুকেইখন জনপ্ৰিয় চিনেমাও কৰিছে। ইয়াৰ আগতে তেখেতে কোনো ধৰণৰ ধাৰাবাহিকত অভিনয় কৰা নাছিল। এইখন হৈছে তেখেতৰ প্ৰথমখন ধাৰাবাহিক অভিনয় কৰা। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে গুণগুণ ধাৰাবাহিকখনত মইনাৰ চৰিত্ৰটি চাই বহুত বেছি ভাল পাইছে। যদি আপোনালোকে ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জনাব যে মইনাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে। ধন্যবাদ।